নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজিৰ ব্লগটো হ'বলৈ গৈ আছে মোৰ নাটকৰ শ্ব'ৰ। হেল্ল' গাইজ, আজি আমাৰ নাটক আছে আৰু আমি যাবলৈ ওলাইছোঁ আৰু এয়া আই ডোণ্ট ন' গাইজ কি ব্লগ বনাইছোঁ, বাট ষ্টিল এটা মেমৰিৰ কাৰণে, যাতে বস্তুবোৰ মেমৰিজ হৈ থাকে তাৰ কাৰণে ভিডিঅ'বোৰ বনাইছোঁ। চ' আপোনালোকে চাব দেই। আমি আহিবৰ আগতে সকলোৱে আহি নিজৰ কাম কৰি আছে গাইজ, আৰু আমি দেৰিকৈ আহিছোঁ। চ' এইটো আমাৰ হলটো, ৰিহাৰ্চেল চলি আছে আৰু আখৰা গাইজ, আখৰা নহয়, আখৰা জমালি আছে যুচি। ইফালে ষ্টেজ ৰিহাৰ্চেল মানে লাইটিঙে হেতি আমি কৰি আছোঁ আৰু গালি খালোঁ গাইজ, বাই বাই। Hello guys, হেল্ল', stage rehearsal চলি আছে। আজি আমাৰ আমাৰ শ্ব' নাট্য মন্দিৰত, আৰু আজি আমি ব্লগ বনাইছোঁ ফাফৰে খোৱা এটা, হ'ব দে। ষ্টেজ ৰিহাৰ্চেল একদম ভালকৈ লগাইছে, মানে কি ক'ম। আৰু এয়া মোৰ চিন এটা শেষ হ'ল, এতিয়া নেক্সট চিন চলি আছে। ইয়াৰ পিছত আছে মোৰ, আৰু লেটছ চি কিমানখিনি দেখাব পাৰোঁ লাইটিঙৰ লগত। সেয়া গাইজ বেক ষ্টেজত আমি মই বহি আছোঁ আৰু বাকী চব চলি আছে, আৰু সেয়াই আৰু চাব আপোনালোকে। চলি আছে দেখাই পোৱা নাই, খেলা ভাই কিसी का गात लगेगा। ষ্টেবলটো নাই নেকি? এই যি কাপোৰত মাৰে যি ৰেম্পৰ লগত, সেইটো হ'লে কি হয় জানা, কাপোৰো ভালে থাকে, বস্তুটোও ভালে থাকে। আহা ব্লগ ইফালে আমাৰ ষ্টেজ ৰেডি হৈ আছে, আৰু বহুত সময় আছে বাৰু, কিন্তু ৰেডি কৰি আছে। আৰু ইফালে আমি তাই বেছি দেৰি গেটখন ৰখি অৱস্থা নাই। আৰু আমাৰ ষ্টেজ ৰিহাৰ্চেল হ'ল, এতিয়াই নামত কথা ক'বলৈ টাইম পাইছোঁ, আৰু এতিয়া কোনোবাই মাতিলে দৌৰি থাকিব লাগিব। বা নিছে বা, চ' আপোনালোকক দেখাই আছোঁ, চাই থাকক। নাখাওঁ, চাই দিব আহিছে। চাহ নাখাওঁ, হেতৰিকা আমি চাহ খোৱা মানুহ নহয় আকৌ। আমি একেবাৰে চাহে নাখাওঁ, আৰু কিনো ক'ম, আৰু আমি চাহৰ মানুহ নহয়। এইফালে কি কৰি আছে? আৰু বাপ্পা গেটমেন নেকি তুমি? Moi ça n'a qu'à bien ça. Après ça fait une sélection après c'est juste que c'est là avec des ça pas les bandes le moi il bien ça. এই ফিল্ডটা দেখছি গাইজ, চশমা পিন্ধি না ডাবল বেটি বলা মই ইফালে ৱাও, মই সিফাল দি मैं पूरा cheers दिसी। आज हमारा होगा नाटक। ইয়াৰ পৰা জপিয়াই দিলে আমি বাচিম নে? কিন্তু একলা চেয়াৰত লাগিলে মুখ চেয়াৰত লাগিলে আজি আমি ইয়াতে নাটক কৰিম দিয়ক গাইজ। যেতিয়া আমি অলপ ঘৰৰ ফালে যাওঁ, দেন মেমহঁতৰ ঘৰত যাওঁ, তাৰ পৰা আমি আকৌ আহিম। এতিয়া আমি অলপ কৰিলোঁ, ষ্টেজ ৰিহাৰ্চেল কৰিলোঁ, এতিয়া যাওঁ।
মেকআপ চ' গাইজ আমাৰ শেষ হৈ গ'ল এতিয়া আৰু এতিয়া অলপমান আছোঁ এনেই যোৱা যোৱা চ' গাইজ আজি চেছ আমাৰ বিৰাট ভাল লাগিল আৰু বিৰাট বেয়াও লাগিল শেষ হৈ গ'ল আৰু এমাহ কষ্ট কৰি দুখনকৈ নাটক খুব ভাল লাগিল সেয়াই আৰু ভাল লাগিলে লাইক চাইক কৰি দিব এয়া ৰিহাৰ্চেল শেষ হোৱাৰ পিছত আমি আহিছোঁ খানা খাবলৈ কিবা বোলে খুৱাব আমাক ডিনাৰ আৰু চকু দেখিছে একদম কলা কৰি মেকআপ দিছে আৰু তোমাৰে মেকআপ দিয়া নাই যি কি নহওক বহুত ভাল লাগিল আৰু চব ব্লগাৰ আছে ইয়াতে গাই এই মানুহ আহি আছে ঠিকছে আমাৰ এইটো গোটেইখিনি আমাৰ মানে আমাৰ মানুহৰে ভৰ্তি আৰু কেনে লাগিল তোমাৰ এক্সপিৰিয়েঞ্চটো কৈ शब्द नहीं है मेरे पास अभी खुद समझना खटिया है अच्छा है